Tora'shusband চাবলৈ আহিছো আজি আপোনালোকক কম চাই আহি কেনেকৈ পালো Hello Baba. Hello Manu. আমি দেখাই দিলে চৰাইবিলাকে দেখা পায় ৰীমা দাসৰ Tora'shusband নামৰ চিনেমাখনৰ ৰিভিউ দিয়াৰ কথা আছিলে সিনেমাখন চাবলৈ যোৱা 3 সপ্তাহ মানে হ'ল কিন্তু এতিয়ালৈকে ৰিভিউ দিব পৰা নাছিলো বিভিন্ন কিবা কিবি কামৰ ব্যস্ততাত ভাবিলো আজি আপোনালোকক চিনেমাখনৰ বিষয়ে অকমান কওঁ নিশ্চয় আপোনালোকে বহুতে এখন চিনেমা চালে যিসকলে চালে তেওঁলোকে প্লিজ আমাৰ ভিডিঅ'টোৰ লগত কমেন্ট কৰি জনাব আপোনালোকক কেনেকুৱা লাগিলে আৰু যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে চমুকে প্লটটো কৈ দিওঁ Tora'shusband নামটোৰ পৰা আপোনালোকে গম পাইছে তৰাৰ হাজবেণ্ড গতিকে তৰাৰ হাজবেণ্ডৰ নাম ভূমিকাত অভিনয় কৰিছে অভিজিত দাসে আৰু তৰাৰ নাম ভূমিকাত অভিনয় কৰিছে তৰালি কলিতা দাসে ৰীমা দাসৰ এখন চতুৰ্থখন চিনেমা গোটেই চিনেমাখনতে তেওঁ যিটো আমাৰ খুব ৰিসেন্টলি বহুত ডাঙৰ যিটো আমাৰ ঘটনা ঘটি গৈছে গোটেই পৃথিৱীত ভাৰতত অসমত আমি যিটো এক্সপেৰিয়েন্স কৰিলো বহুত ডাঙৰ ফেনমেনা সেইটো হৈছে কোভিড-19 আৰু কোভিড-19ৰ পিছত চৰকাৰে লোৱা ব্যৱস্থা হিচাপে যিটো লকডাউন হ'ল লকডাউনৰ সময়খিনিৰ যিবোৰ মানুহৰ যন্ত্ৰণা জ্বালা যন্ত্ৰণা যিখিনি ভুগিলে যিবোৰ আমি ফেচ কৰিবলগীয়া হ'লে গোটেইবোৰ কথাক লৈ এই চিনেমাখনৰ কাহিনী গঢ় লৈ উঠিছে বিশেষকৈ এটা পৰিয়ালক কেন্দ্ৰ কৰি পৰিয়ালটো হৈছে তৰাৰ ফেমিলি তৰাৰ হাজবেণ্ড জান তৰা আৰু তৰাৰ দুটা সৰু সৰু সন্তান সো সেই ফেমিলিটোৰ জৰিয়তে সেই সময়ৰ মানুহখিনিয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা যেনে আৰ্থিক বিশেষকৈ আৰ্থিক তাৰপিছত সামাজিক পাৰিবাৰিক বিভিন্ন ধৰণৰ সংঘাতবোৰ মানুহৰ সকলো মানুহৰ মনৰ অন্তৰ্দ্বন্দ্ববোৰ এটা ফেমিলিৰ জৰিয়তে এটা পৰিয়ালৰ জৰিয়তে বিশেষকৈ দুটা চৰিত্ৰ আটাইতকৈ বেছি কেন্দ্ৰীয় চৰিত্ৰ বুলি ক'ব লাগিব এখন চিনেমাত তৰা আৰু তৰাৰ হাজবেণ্ড জান সেই দুটা চৰিত্ৰৰ যোগেদি খুব ধুনীয়াকৈ ৰীমা দাসে ফুটাই তুলিবলৈ সক্ষম হৈছে আপোনালোকে ৰীমা দাসৰ চিনেমা যিসকলে চাইছে তেওঁলোকে জানে তেওঁ বহুত বেছি হৈ হাল্লা কৰি যিকোনো বিষয় আমাৰ সন্মুখলৈ নানে খুব সাটল ৰূপত তেওঁ বিভিন্ন ধৰণৰ ইস্যুজ বিভিন্ন চিনেমাখনৰ এখন চিনেমাৰ বিভিন্ন কেৰেক্টাৰৰ যোগেদি তেওঁ আমাৰ সন্মুখলৈ আনে মিনিমেলিষ্ট এটা তেওঁৰ যিটো এপ্ৰোচ সেই এপ্ৰোচতে এখন চিনেমাটো আছে এখন ডকুমেণ্টাৰী আমি কেতিয়া কওঁ যেতিয়া বস্তুবোৰ ঘটনাবোৰ চৰিত্ৰবোৰ মানে অটোমেটিক্যালি নিজে নিজে হৈ থাকে কোনো এক্টিং নকৰে সঁচা ঘটনাটো ফলো কৰি গৈ থাকে এজন ডকুমেণ্টাৰী ফিল্ম মেকাৰে আকৌ এখন এখন চিনেমাখন কেনেকৈ হয় ড্ৰামা জনৰৰ এখন চিনেমা যে সকলো কেৰেক্টাৰে আহি সন্মুখলৈ আহি অভিনয় কৰে সকলো কেৰেক্টাৰকে নিৰ্দিষ্ট সংলাপ দিয়া সকলো বস্তু বুজাই থোৱা হয় আগতীয়াকৈ কেৰেক্টাৰটো কেনেকৈ প্লে কৰিব সকলো প্লেন হৈ থাকে কিন্তু ৰীমা দাসৰ চিনেমা কেইখন যদি আপোনালোকে চাই তাত দেখিব যে দিছ ইজ এ কম্বিনেশ্যন অফ বোথ ডকু এণ্ড ড্ৰামা বুলি আজিকালি যিবোৰ কয় মানে অলপমান ডকুমেণ্টাৰী নিচিনা লাগে কিন্তু অলপ ড্ৰামা নিচিনাও লাগে আৰু বাকী কেইখন চিনেমাতকৈ বিশেষকৈ এইখন চিনেমা ৰীমা দাসে বহুতখিনি মেচিউৰিটি দেখাইছে স্পেচিয়েলি ইন টেকন'লজি ইয়াৰ আগতে যিখন চিনেমা তেওঁ ৰিলিজ হৈছিলে আপোনালোকে জানে ভিলেজ ৰকষ্টাৰ্ছৰ কথা ভিলেজ ৰকষ্টাৰ্ছেতো ভাৰতৰ প্ৰতিনিধিত্ব কৰি অস্কাৰৰ নমিনেশ্যনৰ কাৰণে ট্ৰাই কৰিছিলে আৰু তাৰ পিছতো ৰীমা দাসৰ আৰু এখন চিনেমাও আহিলে বুলবুল কেন সিং বহুতৰ কমপ্লেইন আছিলে যে বুলবুল কেন সিংখনৰ চাউণ্ড কোৱালিটি ভাল নহয় টেকনিকেলি ইমান বেছি চাউণ্ড নহয় কিন্তু এইখন চিনেমাত ৰীমা দাসে সেই সকলোবোৰ অভাৰকাম কৰিছে যিবোৰ শ্বৰ্টকামিজ তেওঁ আগৰখন চিনেমাত আছিলে তেওঁ ইয়াতে চাউণ্ডৰ তেওঁ ইয়াত টেকন'লজিৰ ক্ষেত্ৰত বহুত বেছি কম্প্ৰমাইজ কৰিবলগীয়া মানে দেখা নাই চিনেমাখনত আৰু বাকী এজ এ ডিৰেক্টৰ তেওঁতো ভিজনেৰী ডিৰেক্টৰ হয়ে যিসকলে সেইটো ষ্টাইলৰ চিনেমা চাই ভাল পায় তেওঁলোকে ভাল পাব এইখন ৰঘুপতিৰ নিচিনা একশ্যন মুভি নহয় সেই ডকুমেণ্টাৰী আৰু ড্ৰামা চিনেমাৰ সংমিশ্ৰণ বুলি ক'ব পাৰে চিনেমাখন চাই থাকোঁতে এনেকুৱা লাগে যেন কেমেৰাটো মানে এই ফেমিলিটোৰ দৈনন্দিন জীৱনৰ মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতিলৈকে গোটেই সময়খিনি যেন ধৰি ৰাখিছে এটা কেমেৰাই কোনেও যেন অভিনয় কৰা নাই কিন্তু তাৰ মাজতে মাজে মাজে অলপ অভিনয় আছে এনেকুৱা নহয় যে কমপ্লিটলি ডকুমেণ্টাৰী ষ্টাইলৰ এখন চিনেমা তাৰ মাজে মাজে অভিনয় কৰিছে আৰু যেতিয়া অভিনয় কৰিছে বা বিশেষকৈ সেই সৰু সৰু শিশু চৰিত্ৰকেইটাই যেতিয়া মানে কেমেৰাৰ আগত ভুমুকি মাৰিছে যেতিয়া তেওঁলোকৰ চিন ওলাইছে তেতিয়াই ক'ব লাগিব যে বহুত মেচিয়ৰ মানে অভিনয় হৈছে তেওঁলোকৰ অভিনয় কৰিছে যেন লাগিছে বাট অভিনয়টো যথেষ্ট জীৱন্ত ৰূপত তেওঁলোকে ফুটাই তুলিছে গতিকে প্ৰথমে এই চিনেমাখনৰ প্লাছ পইণ্ট হৈছে এক্টিং বা পাৰফৰ্মেঞ্চ আপোনালোকে পাৰ্শ্ব চৰিত্ৰসমূহৰ অভিনয়ো মানে প্ৰশংসা কৰিবলৈ বাধ্য প্ৰধান চৰিত্ৰকেইটাৰ আমি খবৰলৈ গম পাইছোঁ যে যিকেইটা প্ৰধান চৰিত্ৰ তৰা আৰু তৰাৰ হাজবেণ্ড জান তেওঁলোকেও ৰিয়েল লাইফত মানে এনেকুৱা প্ৰফেচনেল তেওঁলোক অভিনেত্ৰী নহয় কিন্তু এইখন চিনেমা তেওঁলোকে বহুত ভাল অভিনয় কৰিছে Tora'shusband চিনেমাখনক লৈ দুটা কথা ক'ব পাৰি এটা হৈছে গোটেই চিনেমাখনত আমি তৰাৰ হাজবেণ্ডক বেছিকৈ দেখি থাকিলোঁ জানৰ এখন ৰেষ্টুৰেণ্ট আছে সৰুকৈ আৰু এটা সৰু বেকাৰী প্ৰতিষ্ঠান আছে তেওঁ সৰু সুৰা সেই যিটো ব্যৱসায় চলাই থাকে সেই ব্যৱসায়টোৰ জৰিয়তে তেওঁ হয়তো তেওঁ ভৱিষ্যতৰ সপোন আছে তেওঁৰ যে
তেওঁৰ ব্যৱসায়টো লাহে লাহে আৰু বেছি এক্সটেণ্ড কৰি গৈ থাকিব ফেমিলিটো যিমানে তেওঁৰ আগবাঢ়ি গৈ থাকিব ডাঙৰ হৈ গৈ থাকিব সন্তান দুটা সিমানে তেওঁৰ ব্যৱসায়টো বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে তেওঁৰ চৰিত্ৰটো হৈছে এজন অসমীয়া উচ্চাকাংক্ষী যুৱকৰ চৰিত্ৰ আৰু যি সময়ত লকডাউন হ'ল লকডাউনক লৈ ভাৰতত বহুত বেছি চিনেমা এতিয়ালৈকে নিৰ্মাণ হোৱা আমি দেখিবলৈ পোৱা নাই ৰিচেণ্টলি এখন চিনেমা ৰিলিজ হৈছিলে এখন চিনেমাৰ নাম হৈছে ভিৰ বুলি অনুভৱ সিনহাৰ চিনেমা ভিৰ চিনেমাখন আৰু এতিয়া কিজানি হলত চলি আছে আৰু এখন হিন্দী চিনেমা দ্য ভেকচিন ৱাৰ বুলি সেই দুখন চিনেমাৰ বাহিৰে এতিয়ালৈকে কিন্তু ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল ইমান প্ৰায় 2 বছৰ ধৰি সেই ঘটনাৰ কেইটাৰ ওপৰত কিন্তু এতিয়ালৈকে খুব বেছি সেই বিষয়বোৰৰ COVID-19ৰ ওপৰত ফ'কাছ কৰি তেনেকুৱা কোনো চিনেমা বৰ বেছি দেখা নাই আৰু এখন অসমীয়া চিনেমা হৈছিলে এখন চিনেমাৰ নাম হৈছে বুলু ফিল্মতো অলপমান দেখাইছে বাৰু লকডাউনৰ গতিকে অসমীয়া ভাষাৰ চিনেমাহে কিন্তু আগবাঢ়ি আছে এই ক্ষেত্ৰত দুখন যদি হিন্দী চিনেমা হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেতিয়াহ'লে দুখন অসমীয়া চিনেমাটো এই COVID-19 আৰু COVID-19ৰ পৰা উদ্ভৱ হোৱা লকডাউনে সৃষ্টি কৰা কিছুমান সমস্যাক লৈ এই দুখন চিনেমা অসমত নিৰ্মাণ হোৱা বুলি ক'ব পাৰি আমি আগবাঢ়ি আছোঁ এই ক্ষেত্ৰত বুলু ফিল্মত যি ধৰণে যেতিয়া COVID-19ৰ যিটো আৰ্থিক দিশটোৰ ওপৰত ফ'কাছ কৰি এখন চিনেমা বনোৱা হৈছিলে অলপমান জেণ্ডাৰ পাৰ্চপেক্টিভো আছিলে বাট Tora'shusband ইজ ট'টেলি ডিফাৰেণ্ট আমি যদি ফিল্ম মেকিঙৰ ষ্টাইলটো চাওঁ দুয়োখন চিনেমাই COVID-19ৰ পিছত হোৱা লকডাউনৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ ওপৰতে বনোৱা চিনেমা কিন্তু আপোনালোকে জানে দুয়োখন চিনেমাৰ ডিৰেক্টৰ যিহেতু বেলেগ আৰু তেওঁলোকৰ ফিল্ম মেকিঙৰ ষ্টাইলটো বেলেগ বুলু ফিল্মখন বনাইছে হিমাংশু প্ৰসাদ দাসে আৰু ৰীমা দাসৰ এইখন হৈছে ৰীমা দাসৰ চিনেমা Tora'shusband ৰীমা দাসৰ চিনেমা আপোনালোকে জানে সেইকাৰণে দুয়োখন চিনেমা বেলেগ বেলেগ হৈছে ৰীমা দাসে স্পেচিয়েলি যিটো শ্ৰেণীক মানে বিশেষকৈ তেওঁ তুলি ধৰিব বিচাৰিছে সেইটো হৈছে অসমৰ এছপাইৰিং যিটো জেনেৰেশ্যন যিটো ছেকশ্যন অফ দ্য পিপল যিটো জেনেৰেশ্যন বুলিও ক'ব পাৰে ছেকশ্যন বুলিও ক'ব পাৰে যিটো ছেকশ্যনে এতিয়া নতুনকৈ ব্যৱসায় বাণিজ্যৰ যোগেদি আৰ্থিক আৰু সামাজিকভাৱে নিজৰ এটা স্থান তেওঁলোকে বনাব বিচাৰিছে সেই অসমীয়া সমাজৰ সেইটো ছেকশ্যনক প্ৰতিনিধিত্ব কৰিছে জানে প্ৰতিনিধিত্ব কৰিছে যিটো কেৰেক্টাৰ তেওঁ বনাইছে আৰু সেই যিটো শ্ৰেণী সেই ছেকশ্যনটোৱে ব্যৱসায়িক শ্ৰেণীটোৱে সেই সময়ত লকডাউনৰ সময়ত যেতিয়া গোটেই ব্যৱসায় প্ৰতিষ্ঠানবোৰ বন্ধ হৈ গৈছিলে সেই সময়ত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে সেইটো ষ্টেপ বাই ষ্টেপ তেওঁ খুব ভালকৈ এখন চিনেমাত প্ৰক্ষেপ কৰিছে খুব ধুনীয়াকৈ দেখাবলৈ সক্ষম হৈছে স্পেচিয়েলি আমি দেখোঁ যি সময়ত প্ৰথম লকডাউন হৈছিলে সেই প্ৰথম লকডাউনৰ সময়ত যথেষ্ট মানে পজিটিভ আছিলে খুব বেছি ক'ভিডৰ কথা ভবা নাছিলে বহুত বেছি চিৰিয়াছ হোৱা নাছিলে ব্যৱসায় বাণিজ্যৰ ওপৰত যে বৰ বেছি কিবা প্ৰভাৱ পৰিব হয়তো তেওঁ চিনেমাখন আৰম্ভ হৈছে আচলতে প্ৰথমটো লকডাউনৰ খোলাৰ পিছত নেক্সট লকডাউনটো হোৱাৰ আগতে জাষ্ট খুলিছে আৰু ফাৰ্ষ্ট লকডাউনটো শেষ হৈছে নতুনকৈ আৰু দোকান পোহাৰবোৰ খুলিবলৈ আৰম্ভ কৰিছে সেইখিনি সময়ৰ পৰা আৰম্ভ হৈছে আচলতে আৰু সেই সময়খিনিত তেওঁলোকৰ ব্যৱসায় বাণিজ্য অফক'ৰ্চ লোকচান হৈছে কিন্তু ইমান বেছি চিন্তা তেওঁলোকে কৰা নাই জানে আপোনালোকে ব্যৱসায়িক শ্ৰেণীটো যথেষ্ট পজিটিভ মনোভাৱৰে হয় গতিকে যথেষ্ট পজিটিভিটিৰেই জানে আকৌ এই সময়খিনি আৰম্ভ কৰিছে তেওঁ ব্যৱসায় বাণিজ্যত অলপ লোকচান হৈছে কিন্তু লোকচানৰ মাজেৰেও মানুহ অহা যোৱা কৰি আছে এণ্ড তেওঁ ভাবিছিলে যে সময়ৰ লগে লগে সকলোবোৰ ঠিক হৈ যাব সময়ৰ লগে লগে মানুহবোৰ ৰেষ্টুৰেণ্টলৈ আহিবলৈ আৰম্ভ কৰিব বেকাৰীখনৰ বিক্ৰীও ভাল হ'ব গতিকে যদিও লোকচানৰ সন্মুখীন হৈ আহিছিলে ডেইলি বেচিছত বেকাৰীখনতে হওক বা ৰেষ্টুৰেণ্টখনত তথাপিও তেওঁ এটা আশাৰ কিৰণ এটা দেখি আছিলে কিন্তু যিমানে সময় পাৰ হৈ গৈ থাকিলে দেখা গ'ল যে সেই ব্যৱসায়িক যিটো শ্ৰেণী সেই শ্ৰেণীটোৰ কিন্তু ভবা ধৰণে তেওঁলোকৰ ব্যৱসায়ত বৰ বেছি লাভ নোহোৱা হ'ল বৰঞ্চ তেওঁলোকে ধাৰতহে লাহে লাহে পুত গ'ল জানৰ কেৰেক্টাৰৰ ক্ষেত্ৰতো সেইটো হৈছে সেই কেৰেক্টাৰটোৱে বিভিন্ন ধৰণৰ কণ্ট্ৰেক্ট ঠিকা চিকাৰ কামো অলপ কৰিবলৈ আৰম্ভ কৰিছিলে পইচা ধাৰত আনি নিজৰ বন্ধু বান্ধৱৰ পৰা ধাৰত লৈ তেওঁ ব্যৱসায় ঠিকাটুকলি কাম কৰিছিলে কিন্তু সেইবোৰ সময়মতে সেইবোৰ পে'মেণ্ট নোহোৱাৰ কাৰণে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু জানে সেই আৰ্থিক সমস্যাৰ পৰা পলাবৰ কাৰণে আচলতে সুৰাত তেওঁ বন্ধু বান্ধৱবোৰ পালে প্ৰথমতে তেওঁ কেৰেক্টাৰটোৱে খেলা ধূলা কৰিবলৈ বিচাৰিছিলে খেলা ধূলা কৰি নিজৰ সময়খিনি পাৰ কৰিম বুলি ভাবিছিলে সৰু ল'ৰা ছোৱালীবোৰক খেলৰ সামগ্ৰী দি উৎসাহিত কৰিছিলে কিন্তু দেখা গ'ল যে সময়ৰ লগে লগে তেওঁৰ মনৰ ভিতৰখন যিমানে নিৰাশ হ'বলৈ তেওঁ নিৰাশাই যেতিয়া চানি ধৰিলে তেতিয়া লগে লগে তেওঁ সেই খেলা ধূলাৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হ'ল আৰ্থিক দিশতো তেওঁ যিমান টান পৰিলে তাৰ লগে লগে সুৰা শক্তিটো বাঢ়ি আহিলে ইফালে তৰাৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোৰ পাৰ্চপেক্টিভটো আমি খুব ছাটলৰ ওপৰত এখন চিনেমা দেখিবলৈ পাওঁ আমি গোটেই চিনেমাখনত দেখি থাকোঁ যে Tora'shusbandৰ কথাই কৈ থকা হৈছে সি কেনেকৈ বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিলে কেনেকৈ মাকে আৰু ঘৈণীয়েকৰ মাজত কাজিয়া মাকজনীকো এৰিব নোৱাৰে ঘৈণীয়েককো এৰিব নোৱাৰে মাকজনীয়ে কাজিয়া লাগি নিজৰ জীয়েকৰ তাত থাকেগৈ জীয়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিবৰ কাৰণে ট্ৰাই কৰে তেওঁ নাহে মাকে বোৱাৰীকৰ লগত জেদ কৰে তাৰপিছত আৰ্থিক সমস্যাটোতো আছেই যিটো ঘৈণীয়েকক তেওঁ ক'ব নোৱাৰে প্ৰকাশ কৰি সেই সমস্যাবোৰৰ মাজতে আকৌ কাম কৰা মানুহজনীৰ ক'ভিড হ'ল কাম কৰা মানুহজনী গুচি যাবলগীয়া হ'ল তেতিয়া ল'ৰা ছোৱালীৰ প্ৰেছাৰটো সৰু ল'ৰা ছোৱালীকেইটা চোৱা চিতাৰ প্ৰেছাৰটো বহুত বাঢ়ি গ'ল ঘৈণীয়েকজনীৰ ওপৰত তৰাৰ ওপৰত তাৰমানে তো বহুতে ক'ব যে এইখন গোটেই চিনেমাখন Tora'shusbandৰ ওপৰতে বনোৱা
এজন মতা মানুহৰ পৃথিৱীখনক খুব ভালকৈ ৰীমা দাসে দেখুৱাইছে বুলি বহুতে প্ৰশংসা কৰিব কিন্তু তাৰ লগত আমি এইটো পাহৰিলে নহ'ব যে পেৰেলেলি যদিও স্পেচ বহুত স্ক্ৰীন টাইম বুলি কয় ন স্ক্ৰীন টাইম বহুত কম সেই তৰা নামৰ কেৰেক্টাৰটোৰ কিন্তু যিখিনি সময়ত তৰা আহিছে বা যিখিনি সময়ত আনকি তৰা অনুপস্থিত আছে চিন কিছুমানত তাতো কিন্তু তৰাৰ পাৰ্চপেক্টিভটো পেৰেলেলি ডিৰেক্টৰে পাহৰা নাই স্ক্ৰীন ৰাইটাৰে পাহৰা নাই পেৰেলেলি কিন্তু তৰাৰ প্ৰেজেন্সটো বহুত বেছি শক্তিশালী এখন চিনেমাত তৰাৰ পাৰ্চপেক্টিভটো কি আমি চাওঁ তাত দেখোঁ যে তৰাৰ ল'ৰা ছোৱালী দুটা ডাঙৰ কৰিবলগীয়া হৈছে কাম কৰা মানুহজনী যেতিয়া ক'ভিডত গুচি গৈছে তেওঁ দুটা ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলগীয়া হৈছে ইফালে মদত সুৰা শক্তি যিমানে বাঢ়ি গৈছে জানৰ সেইটো এটা প্ৰব্লেম সমস্যাৰ সন্মুখীন হৈছে সেইটো কথা তেওঁ কাৰ লগত শ্বেয়াৰ কৰিবলৈ বিশেষকৈ বন্ধু বান্ধৱ তেওঁতো ইমান নাই এগৰাকী মেৰিড ওমেনৰ ছ'চিয়েলাইজেশ্যনটো বহুত কমি যায় বিশেষকৈ ল'ৰা ছোৱালী হোৱাৰ পিছত সীমাবদ্ধ হৈ পৰে আৰু বিশেষকৈ ক'ভিডৰ সময়টো আৰু বেছি আছিলে কিন্তু জানৰ কিন্তু লকডাউন হৈছে যদিও বা তাৰ বহুত ফ্ৰাষ্ট্ৰেশ্যনৰ বহুত কাৰণ আছিলে যদিও বন্ধু বান্ধৱৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ সেই সীমাবদ্ধতাৰ সন্মুখীন হোৱা নাই নিজৰ ইচ্ছামতে জানে সময় কটাইছে মন গৈছে ফেমিলিৰ লগত সময় কটাইছে মন গৈছে নিজৰ কামলৈকে ওলাই গৈছে বা মন গৈছে ৰাতি মদৰ আড্ডাকে দিছে বা ক'ৰবাত বাহিৰত পিকনিক খাবলৈকে গুচি গৈছে চ' আমি জানৰ কেৰেক্টাৰটো খুব বেছি অকলশৰীয়া হোৱা যেন দেখা নাপাওঁ কিন্তু তাৰ বিপৰীতে তৰাৰ কেৰেক্টাৰটো কিন্তু আপোনালোকে যদি চাই দেখিব যে খুব অকলশৰীয়া এটা চৰিত্ৰ অকলে ঘৰখনৰ দুটা ল'ৰা ছোৱালীৰ লগত যুঁজ বাগৰ কৰি সন্তান দুটা ডাঙৰ কৰা ইমান সহজ নহয় বিভিন্ন ধৰণৰ চেলেঞ্জ আহে সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে যুঁজ বাগৰ কৰি দিনটো কটাবলগীয়া হৈছে ছ'চিয়েলাইজেশ্যনৰ কোনো চেনেল নাই আৰু কিবা কথা শ্বেয়াৰ কৰিবৰ কাৰণেও মানে হাৰ হাজবেণ্ড ইজ এবচেণ্ট চ' সেই কথাখিনি চিনেমাখনত ছাটিল ৰূপত আহিছে কোনো ধৰণৰ হৈ হাল্লা কৰি কোনো ধৰণৰ প্ৰেছাৰ দি খুব জোৰ দি ৰীমা দাসে এই কথাটো তৰাৰ পাৰ্চপেক্টিভটো চিনেমা দেখুওৱা নাই গতিকে মেল আৰু ফিমেল দুইটা পাৰ্চপেক্টিভৰ পৰা এখন চিনেমাত এটা বেলেঞ্চ আনিবলৈ চেষ্টা কৰা হৈছে যিবোৰ যিবোৰ সমস্যা তেওঁলোকে সন্মুখীন হৈছিলে চ' ইন ওৱান ৱে ইটছ এ ভেৰি বেলেঞ্চ ফিল্ম বহুতে ক্ৰিটিচাইজ কৰিব বিচাৰিব পাৰে যে জেণ্ডাৰ পাৰ্চপেক্টিভটো বেছি ষ্ট্ৰং নহ'ল এখন চিনেমাত তৰাৰ মানে মেল কেৰেক্টাৰটোৰ ওপৰত বেছি গুৰুত্ব দিলে আই উইল নট এগ্ৰি উইথ ডেট আৰু এটা সমালোচনা হ'ব পাৰে যে এখন চিনেমাত ক'ভিডৰ লকডাউনৰ ফলত ধৰক আমি যিখন ভীৰ যিখন চিনেমাৰ কথা আমি কৈছিলোঁ ভীৰ চিনেমাখনতো বহুতকেইটা ইছ্যু একেলগে আনি মানে প্ৰজেক্ট কৰিছে লকডাউনে সৃষ্টি কৰা সমস্যাৰ ওপৰত বিশেষকৈ কাম কৰা মজদুৰ শ্ৰেণীৰ মানুহখিনিৰ ওপৰত বহুত বেছি আৰু ল' কাষ্টৰ মানুহখিনিৰ ওপৰত ভীৰ চিনেমাখনে যিধৰণে ফ'কাছ কৰিছে বা বুলু ফিল্মখনক যিধৰণে সমস্যাবোৰ খুব সন্মুখত আনি দেখুওৱা হৈছিলে দৰ্শকৰ সেই একেধৰণে ৰীমা দাসৰ ট্ৰিটমেণ্টত এইটো বস্তু অনুপস্থিত তেওঁ খুব বেছি শক্তিশালী ডায়লগৰ জৰিয়তে তলৰ শ্ৰেণীৰ মানুহখিনিৰ দুখীয়া মানুহখিনিৰ অভাৱ অভিযোগৰ কথা খুব বেছি ভালকৈ দেখুৱাব পৰা নাই কিন্তু আই থিংক ইটছ ডিপেণ্ডছ অন দ্য চইচ অফ দ্য ডিৰেক্টৰ্ছ কোনটো শ্ৰেণীৰ কথা তেওঁলোকে ক'ব কেনেকৈ ক'ব এনেকুৱা নহয় যে ৰীমা দাসে দুখীয়া মানুহখিনিৰ কথা কোৱা নাই লকডাউনৰ সময়ত যিখিনি মানুহৰ হেৰুৱাবলৈ একো নাই সেই মানুহখিনিৰ সমস্যাৰ কথাও তেওঁ দুই এটা চৰিত্ৰৰ জৰিয়তে আনিছে কিন্তু এই মুহূৰ্তত হয়তো আটাইতকৈ বেছি সেই সময়ত চেলেঞ্জৰ সন্মুখীন হৈছিলে সেইখিনি মানুহ যিখিনি হেৰুৱাবলৈ ভয় আছে যিখিনিয়ে সমাজত অলপ নিজকে প্ৰতিষ্ঠা কৰিবলৈও বিচাৰে সামাজিক সন্মানটো আৰ্থিক সমস্যাৰ লগে লগে যিটো মানুহে আৰ্থিক সমস্যাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগে লগে যিটো মানুহে আটাইতকৈ বেছি হেৰুৱাবলৈ ভয় কৰে সেইটো হৈছে সামাজিক মৰ্যাদা বা সমাজত নিজৰ স্থানটো যিটো বস্তু এইখন চিনেমাত জান নামৰ কেৰেক্টাৰটোৱে লাহে লাহে হেৰুৱাবলৈ আৰম্ভ কৰিছে চ' ডেট থ্ৰেট অলছ' কামছ গতিকে হেৰুৱাবলৈ ভয় থকা মানুহখিনিৰ যিটো ছেকশ্যন সেই ছেকশ্যনটোক লৈ ৰীমা দাসে বেছিকৈ ফ'কাছ কৰিছে সেইটো আচলতে সমালোচনা কৰিব পৰা নাযাব কাৰণ প্ৰত্যেকটো ছেকশ্যনৰ হয়তো সেই সময়ত নিজা ষ্টৰী আছিলে নিজা কাহিনী আছিলে তাৰপিছত হয়তো আৰু এটা সমালোচনা হ'ব পাৰে হয়তো বহুত পজিটিভিটিৰে চিনেমাখন সমাপ্তি হৈছে কিন্তু ৰীমা দাসৰ প্ৰত্যেকখন চিনেমাতে আপোনালোকে দেখিব যে তেওঁ যিহেতু নিজেও এগৰাকী চেল্ফ মেড পাৰ্চন ইণ্ডিভিজুৱেল লেভেলৰ যিখিনি পজিটিভিটি সেই ইণ্ডিভিজুৱেল লেভেলৰ পজিটিভিটিখিনিৰ কথা তেওঁ প্ৰত্যেকখন চিনেমাতে দেখিবলৈ পোৱা যায় যদি প্ৰথমখনত দেখিবলৈ পোৱা নাযায়ো বাকী যিকেইখন আছে ভিলেজ ৰকষ্টাৰ্ছ বুলবুল কেন সিং তাৰপিছত এতিয়া টৰাছহাছবেণ্ড সেইখনতো ব্যক্তিগত স্তৰত মানুহ কেনেকৈ পজিটিভ হ'ব পাৰে সেই কথাখিনিৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিয়ে খুব বেছি হয়তো সামাজিক বাৰ্তা দিয়া এখন চিনেমা হিচাপে আপোনালোকে চাবলৈ গ'লে এখন চিনেমা হয়তো ডিজএপইণ্ট অলপ হ'ব পাৰে কিন্তু আমি বাকীবোৰ দিশো মনত ৰাখিব লাগিব গতিকে অভাৰঅল এখন চিনেমা চাই আপোনালোকে কেনে পালে আমাক জনাব মোৰ আচলতে আৰু এবাৰ এখন চিনেমা চাবলৈ মন আছে যদি সুবিধা পাওঁ মই আকৌ এবাৰ এখন চিনেমা চাম আৰু সেইবাৰ চাই যদি আৰু কিবা বেলেগ ৰিভিউ কৰি যদি নতুন কিবা দেখিবলৈ পাওঁ তেতিয়াহ'লে আকৌ আপোনালোকক জনাম বুলি আশা কৰিছোঁ চ' আপোনালোকে চিনেমাখন চাব এখন চিনেমা এতিয়াও থিয়েটাৰ চলি আছে অসমত যদি চান্স পায় আপোনালোকে চান্সটো নেৰিব অ'কে বাই